এইটো পিঁয়াজ এইটো পিঁয়াজ নি পিঁয়াজ এইফালে আছে আমাৰ স্কাৰ্ট বাইদেউ কি বাইদেউ আছে দোকানী বাইদেউ এইফালে ভিন্দু তামোল চাৰ এইটো কি বাইদেউ বুলি কম কি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগছ A to Z আৰু এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ আৰু আজি এই নামঘৰ ভাগিত ভাওনা আছে নাটভাগীৰ নাম হ'ল মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ আৰু ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলো আৰু মৰম আশীৰ্বাদ কৰিব আৰু চেনেলত যদি কোনোবা নতুনকৈ চাই আছে দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব চ' সিমানে কথা বাকী আৰু আপোনালোকে চাই থাকক আৰু এইফালে আছে সফাই অভিযানত আমাৰ ভঙাটিঙে কিন্তু বহুত লাজ কৰে দেই আৰু এইফালে আমাৰ নব নাপায় নেকি নাপায় নেকি সফাই মন্দিৰ নাপায় বুলি ক'লে নাপায় মানে লাজ লাগিছে আৰু এয়া আমাৰ জেঠি অৰ্থাৎ আমাৰ ববু আৰু এইফালে আছে টিপৰাদা আৰু এইফালে আছে আমাৰ কমলদা বৌ আৰু এয়া হৈছে আমাৰ ভিনিতি আৰু এইফালে আছে আমাৰ নব আৰু এইফালে নব আৰু এয়া মাই চিষ্টাৰ মাজনী বাকী আৰু এইফালে আছে আমাৰ পুৰন্দা সকলোকে কি আছে আজি এইটো ভাওনা আমাৰ নামঘৰত গতিকে আৰু ভালে ভালে পালন হ'ব লাগে ঠিক আছে আশীৰ্বাদ কৰক ভাওনা ভাল হ'ব লাগে ৰাইজে আৰু কাম বনো ভালকৈ কৰি আছে বৰ্তমান এতিয়া ভালে দেখিছোঁ ঠিক আছে ৰাতিলৈ তেনেকৈ ভালে হওক বুলি বঢ়িয়া লক্ষীবাজি ভালে আছে বিজুদা কৃষ্ণ কিবা এটা ক'ব নি দুআষাৰমান খালোঁ এয়া ৰাইজৰ মানে প্ৰসাদ ঘৰমূলীয়াৰ কাৰণে আমি লাগি আছোঁ বাৰু যোগাযোগ কৰি আছোঁ ঠিক আছে বাৰু দেই ঠিক আছে বঢ়িয়া অজিত দা আজি আমাৰ ইয়াত ভাওনা আছে মৎস্য অৱতাৰ নাটকভাগী তাকে ভকতসকলক এতিয়া প্ৰসাদ দিবলৈ লৈছোঁ আমি তাকে প্ৰসাদ দি মেলি আৰু এতিয়া আজৰি হ'ব হৈছে আৰু ঠিক আছে নয়ন দা এইফালে আছে আমাৰ খুৰা এইফালে আছে খুৰা এইফালে চাই দিয়ক এইফালে আছে আমাৰ খুৰা এইফালে আছে আমাৰ মন্টুদা এইফালে আছে ৰূপম ভাই এইফালে আছে আমাৰ মাইনাটো শ্বৰ্ট ভিডিঅ' চাইছিলে যে এইটো চাইডে আছে আমাৰ পিঁয়াজ চাওঁ বোলে নিজকে পিঁয়াজ বুলি ভাবিছে খুব লাজ কৰিছে মাস্কটো কি হ'ল হা বাবাই দা এইফালে বাকন দা এইফালে আছে আৰু এটা পিঁয়াজ চাওঁ পিঁয়াজ না নামকেইটাকে কৈ দে নামটো কৈ দে এইফালা অতিথি কিবা কবি নি এইফালে আছে আমাৰ বা এজনী এইফালে মাইনা আৰু এইফালে আমাৰ জিতুকাই আৰু এয়া এইফালে আমাৰ প্ৰভু আৰু মন্টুদা আৰু এয়া আমাৰ দেউতি খুৰা টিকুদা দুআষাৰমান কওক কিবা এটা ভাওনাৰ বিষয়ে কিনো ক'ম আৰু ৰাইজক মাতিছোঁ আৰু ভাওনা চাবলৈ আৰু ঠিক আছে অৱতাৰ নাট সকলোৱে আহি যাতে উপভোগ কৰক আৰু চবকে শুভেচ্ছা দিছোঁ ভাৱৰীয়াসকলক যাতে মহাপুৰুষীয়া ভাওনা ভাগ যাতে সকলোৱে সুন্দৰভাৱে পৰিচালনা কৰি দিয়ে সেইফালে ভগৱানৰ ওচৰত ঠিক আছে ধন্যবাদ এইফালে আছে আমাৰ
খুৰা অঁ এইফালে আছে খুৰা এয়া মোৰ লগৰ ধুনু। অঁ দোকানী অঁ ভালনে ভাল 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 তোমাৰ এই গুলি এইফালে এইফালে উঠিয়া ৰাইজসকলৰ ভালনে? কবি নি হেল্ল' গাইজ অঁ খবৰ আশা কৰিছোঁ চবেই ভালে আছে চাগে। অঁ মোৰ ফালৰ পৰা তোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আপোনালোকে চোৱাৰ কাৰণে ভিডিঅ'টো। ঠিক আছে কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। ঠিক আছে ঠিক আছে দোকানী দেই দোকানী আহিব অঁ। খাব লাগে। হাই দি দে বঢ়িয়া কি অঁ নবৌ ধাৰি কেলে ভাওনাৰ কাৰণে ধাৰি বুক কৰিলেই বহিবৰ কাৰণে কৈ দে কথাটো কৈ দে আই আই আহিলে ভাল 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 হাইৰা দি দে অ' পুষ্পা হা ক ক ক ক এনে ক কিবা প্ৰসাদ চাব A few moments later. বাকী আপোনালোকে দেখিলেই এইফালে চাউনৰ কাম চলি আছে আৰু এইফালে আছে দাদাৰ চাউন আজি মানে আমাৰ ইয়ালৈ অনা হৈছে দাদাৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ চাউণ্ডৰ বিষয়ে নমস্কাৰ হয় সকলোৱে চিনি পাবই চাগে গাঁৱতে ঘূৰিয়ে থাকোঁ নহয় হয় শ্ৰীমন্ত নামটো শ্ৰীমন্ত চাউন বুলি ক'লে প্ৰায় চিনি পায় এতিয়া আজি মাতিলে এখেতলোকে আহিছোঁ ফোন নাম্বাৰটো ক'ব কৈছে ন অঁ দাদাৰ ফোন নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ যাতে হয়তো কাৰোবাৰ প্ৰয়োজন হ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নাম্বাৰটো কৈ দিয়কচোন 6001698738 অঁ এয়া স্ক্ৰীণত আপোনালোকে দেখিছে স্ক্ৰীণত দিয়া আছে আপোনালোকে চাউণ্ডটো দৰকাৰ হ'লে কণ্টেক্ট কৰিব পাৰিব অঁ ঠিক আছে ধন্যবাদ দেই অঁ আমাৰ গাঁৱৰ মুৰব্বী মানে আমাৰ বৰ্তা হয় দুহাৰত এইজন থাকিব আমাৰ তাৰপৰা দুআষাৰ জানিবলৈ অলপ চেষ্টা কৰিছোঁ নমস্কাৰ ধন্যবাদ যিহেতু ক'লে আজি আমাৰ এই মহাপুৰুষীয়া নাট এভাগী নৱবৰ্ষৰ এই পবিত্ৰ মাহবৰ্ষ তিথিভাগ পালন কৰাৰ মানসেৰে আমাৰ 1 নং দোলাখৰীয়া গোলাপাৰ নামঘৰৰ সমূহ খেলুৱৈ ৰাইজে আজি আমাৰ মহাপুৰুষ গুৰুজনাৰ পৌৰাণিক সাংস্কৃতিক বজাই ৰাখিবৰ কাৰণে সমাজত জীয়াই ৰাখিবৰ কাৰণে আমাৰ স্থানীয় পৌৰাণিক নিয়ম নীতিৰ মাজেদি ভাওনা এভাগী কৰিবলৈ ৰাইজে মনস্থ কৰিছিল আৰু উক্ত কৰ্মভাগ আজিৰ এই পবিত্ৰ নিশাভাগী আয়োজন কৰা হৈছে লগতে এই বৈকুণ্ঠৰ নাট মহাপুৰুষীয়া নাট যিহেতুকে সেই হেতুকে আজি পবিত্ৰ নিশাভাগ বৈকুণ্ঠৰ নাটভাগ পৰিচালনা কৰিবলৈ মই ওলাইছোঁ ইয়াত মোৰ অনেক দুখ ক্ষতি অপৰাধ হ'বও পাৰে সেয়েহে দৰ্শক মণ্ডলী অধমৰ সৎকুটি অপৰাধখিনি যেন আপোনালোকৰ পৰা মাৰ্জনা পায় ইহকালে পৰকালে যেন এখোজ আমাৰ এই উদ্দীপ্ত উঠি অহা নৱযুৱকসকলে এখোজ নৱপদত যাতে খোজ কাঢ়িব পাৰে আজি ৰাতিৰ বঞ্চা যাতে কোনো প্ৰমাদত ভাগ নকৰি অপায়মংগল নোহোৱাকৈ ভগৱানে যাতে আমাৰ এই নাটভাগ পৰিচাৰ্য কৰিবলৈ ভাও ভাৱৰীয়া গায়ন বায়নকে দৰ্শক মণ্ডলী সকলোৱে যাতে শান্তি মনেৰে আমাৰ এই নাটভাগ পৰিচালনা কৰিবলৈ আমাৰ সুবিধা দিয়ে তাৰ বাবে আজিৰ এই দিনটো আমি শুভৰাত্ৰি বুলি কামনা কৰিছোঁ আৰু বিশেষ আমাৰ এই নাটভাগ বিভিন্ন চৰিত্ৰত আমাৰ স্থানীয় যুৱকসকলেও উঠি অহা যুৱকসকলে আগবাঢ়ি লৈছে মই আশীৰ্বাদ কৰিছোঁ এই যুৱকসকল যাতে আগলৈকে সুন্দৰভাৱেৰে মহাপুৰুষীয়া কৰ্মৰ লগতে জড়িত থাকি পেলানি আমাৰ নিজৰ সংস্কৃতি তথা জাতিৰ এটা মান বজাই ৰাখিব পাৰে
সুনাম অৰ্জন কৰিব পাৰে তাতোকৈ মই মোৰ চমু আভাস মাত্ৰ অন্তৰৰ যি আধ্যাত্মিক ভক্তি ভৰা হীৰা ভৰাৰে আজিৰ এই দিনটোৰ প্ৰতি ভগৱানৰ চৰণতে মই কৰিছোঁ অৰ্চনা। নমস্কাৰ, ঠিক আছে, ধন্যবাদ। ধন্যবাদ। শ্রীমদ যশোদা সুত পদ কমলো নাস্তে নমস্তে লাইটটো ধৰি আহে মোবাইলত। লাইটটো জ্বলি আছে। এইফালে আছে আমাৰ মৃদুল দা, আজি আমাৰ ভাওনা ভাগীত মৃদুল দা ড্ৰেছ আনিছে। এইফালে আছে আমাৰ দাদা, হাতে দি দিয়ক। আৰু এইফালে মেকআপ মেন, আপোনালোকে হয়তো চবেই চিনি পায়, আমাৰ বিখ্যাত জনপ্ৰিয় মেকআপ মেন আমাৰ দীনমণি দা। মানে বহুত মানে সৰু পৰাই দেখি আছোঁ আৰু দীনমণি দাক। বাকী আমাৰ গাঁৱলৈ নিমন্ত্ৰণ কৰিলোঁ, আহিলে ভাল লাগিছে। আৰু বাকী আপোনালোকে চাই থাকিব দেই। আৰু এয়া দেখিছে মেকআপ চলি আছে। আৰু এইফালে আমাৰ শয়দৈত্যৰ মেকআপ মাৰিছে, তাৰপাছত লাহেকৈ ময়ো মাৰিব লাগিব। আৰু আজি আপোনালোকে গম পালেই এই নাটক ভাগীৰ নাম হ'ল মৎস্য অৱতাৰ চাৰিপেট উদ্ধাৰ। তাতে আৰু এজন শয়দৈত্য আৰু ময়ো আছোঁ। এইফালে মই গাইছোঁ ভুজংগ। জীৱনত প্ৰথম দেই ৰাইজ, মানে আগে পিছে অখুৰ গোৱা নাই, তথাপিও চেষ্টা এটা কৰিম। মানে মোৰ গুৰুজনা দুজনৰ নাম লৈ আৰু আগবাঢ়িছোঁ। আৰু আমাৰ সুদীপ্ত দা আৰু আমাৰ ব্ৰকলেন বয় মানে ৰাংগা দা, তাহাঁতৰ আশীৰ্বাদ মানে মনতে কামনা কৰি আৰু আজি এই ভাওনা ভাগি কৰিবলৈ সাহস এটা কৰিছোঁ। আৰু বাকী আৰু আপোনালোকেও মৰম আশীৰ্বাদ কৰিব, যাতে এই ভাওনা ভাগি একদম ভালে কুশলে আমি পাৰ কৰিব পাৰোঁ। চ' সিমানে কথা, বাকী আৰু আপোনালোকে চাই থাকিব। চ' বাকী আৰু আপোনালোকে দেখিলে। আৰু বাকী আৰু আজিৰ ভিডিঅ'টো মানে ভইচ অভাৰ মানে বেছিকৈ এড কৰিলোঁ। মানে ভিডিঅ'টো যি ধৰণে হয়তো বনাব লাগিছিলে সেই ধৰণে নোৱাৰিলোঁ। বাকী আৰু এনেকেই ভইচ অভাৰ কৰি ভিডিঅ'টো দিলোঁ, আপোনালোকে চাব। আৰু এইফালে ভাওনা চলি আছে। আৰু বাকী আৰু মোৰ ভাওনা ভিডিঅ' দিছোঁ। আৰু লিংক ডিছক্ৰিপশ্যনত থাকিব, যদি চোৱা নাই তেনে চাব পাৰিব। বাকী আৰু সিমানে কথা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুনকৈ চাই আছে দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি দিব। চ' সিমানে কথা, আৰু লগ পাম অন্য এটা এনেকুৱা ভিডিঅ'ত। চ' সিমানে কথা, বাই বাই, জয় অসম।